হেল্ল' বন্ধু বান্ধৱীসকল, ভালে আছেনে সকলো? ভিডিঅ'টোৰ মাজলৈ আহিলোঁ। আচলতে পোষ্ট এটা দিছিলোঁ আৰু এজনী মোৰ শুভাকাংক্ষী বাইদেৱে ক'লে আপুনি ভিডিঅ' কৰাচোন এই বিষয়টোৰ ওপৰত। ভিডিঅ' কৰিলে বেছি ভাল হ'ব আৰু সেই ভাবি মই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ ওচৰলৈ। আচলতে অসমীয়া মানুহৰ গাত এটা অসমীয়া চেতনা সকলোৰে থাকে, নহয়নে জানো? গতিকে সেই অসমীয়া চেতনাটোৰে আমি কৈছিলোঁ যে আচলতে শিল্পীসকল আচলতে আমি শিল্পী হৈ থকাটো বিচাৰোঁ। খেলুৱৈসকল খেলুৱৈ হৈ থাকক, শিল্পীসকল হৈ থাকক, অভিনেতাসকল অভিনেতা অভিনেত্ৰী হৈ থাকক। আৰু ৰাজনীতিৰ ক্ষেত্ৰখনৰ মানুহবোৰ বেলেগ, তেওঁলোক ৰাজনীতি কৰা মানুহ। গতিকে ৰাজনীতি কৰা মানুহত তেওঁলোকৰ ভাল বেয়া এইবোৰতো নাথাকে। তেওঁলোকৰ এটাই উদ্দেশ্য থাকে, তেওঁলোকে কেনেকৈ দল জিকাব পাৰে, প্ৰত্যেকৰে এটাই উদ্দেশ্য থাকে। সেইটো ভালেই হওক বেয়াই হওক, তাত সঁচা মিছা বহুত কথা আহে, মিছা ক'বলগীয়াও হয়। ৰাজনীতিৰ ক্ষেত্ৰখনেই বেলেগ বস্তু। গতিকে শিল্পীসকল যদি ৰাজনীতি হ'বলৈ যায়, তেনেহ'লে শিল্পীসকলক ৰক্ষা কোনে কৰিব? যদি সকলোৱে যদি ৰাজনীতিয়ে বিচাৰে, ৰাজনীতিত টকা পইচা আছে, সেইবোৰ ভাবি টকা পইচাৰ কথা চিন্তা কৰিয়ে যদি সকলোৱে যদি ৰাজনীতিয়ে বিচাৰে কৰিবলৈ আগবাঢ়ি যায়, তেনেহ'লে শিল্পীসকল কেনেকৈ জীয়াই থাকিব? আমাৰ যিটো সংস্কৃতি কেনেকৈ জীয়াই থাকিব? সেই স্বভাৱৰ কাৰণেই হয়তো আজি যতীন বৰাদেৱক বহুত মানুহে বেয়া পাইছে, তেখেতৰ স্থিতিক বেয়া পাইছে। তেখেতৰ যিটো দুমুখীয়া স্থিতি ল'লে কা আন্দোলনৰ সময়ত, সেই স্বভাৱটোৰ কাৰণে তেখেতক বেয়া পাইছে। অসমীয়া চিনেমা কোনো অসমীয়া মানুহে বেয়া নাপায়, সকলোৱে চায়। আমি হাড়ে হিমজুৱে অসমীয়া মানুহ। গতিকে আমি অসমীয়া চিনেমা এখন অহালৈকে পগলা হৈ থাকোঁ, কেতিয়া চাব পাৰোঁ এখন ভাল অসমীয়া চিনেমা। আৰু যতীন বৰাক আমি ইমানেই ভাল পাইছিলোঁ। অসমৰ একমাত্ৰ অভিনেতা যদি আছিল, যতীন বৰাদেৱ আছিলে, তেওঁকে আমি ভাল পাইছিলোঁ। দ্বিতীয়তে ধৰক ৰবি শৰ্মা আছিলে। আমি অসমৰ শক্তিশালী দুজন যদি অভিনেতাৰ নাম ক'ব লাগে, তেনেহ'লে বৰ্তমান সময়ত আমি কাক ক'ম? যতীন বৰা আৰু ৰবি শৰ্মাৰ কথাকে ওলাম। তেনেকুৱা। গতিকে সেই আমি যাক বিশ্বাস কৰিছিলোঁ যে অসমীয়া সংস্কৃতিটো ৰক্ষা কৰি আছে, যাক আমি ইমান বিশ্বাস কৰি ইমান মৰম কৰিছিলোঁ, অসমৰ ৰাইজে ইমান বিশ্বাস কৰিছিল, মৰম কৰিছিল, সেইজনে যদি অসমৰ মানুহৰ আৱেগৰ লগত খেলা কৰে, অসমৰ মানুহৰ আৱেগ অনুভূতিৰ লগত খেলে, দুমুখীয়া আজি ক'ব আছোঁ তোমালোকৰ লগত, কাইলৈ ক'ব নিজৰ স্বাৰ্থত আকৌ ক'ব তোমালোকক চিনি নাপাওঁ, তেনেকুৱা যদি মন্তব্য কৰে, তেনেহ'লে অসমীয়া সংস্কৃতি কোনে ৰক্ষা কৰিব কওকচোন? আজি ৰাঘৱ যিখন চিনেমা তেখেতে বনাইছে, সঁচাকৈ আমি কাকো মানা কৰা নাই অসমীয়া চিনেমাখন চাবলৈ, সকলোৱে চাওক যাৰ ইচ্ছা আছে। কিন্তু তাৰ ভিতৰত বহুসংখ্যক লোকে তেখেতৰ এই স্থিতিটোক বেয়া পাইছে, সেইকাৰণে হয়তো চাবলৈ যোৱা নাই। তেনেকুৱা কথা। মই নাযাওঁ, আপোনাক মই কোৱা নাই বা আপুনি নাযাব। আপোনালোকৰ নিজৰ চেতনা বিবেক বুদ্ধিৰে আপোনালোকে কাম কৰিব। সকলোৰে নিজৰ বিবেক চেতনা আছে, নিজৰ বিবেক বুদ্ধি আছে, তেনেকৈ কাম কৰিব। গতিকে সেয়াই। গতিকে আমি শিল্পীসকলক সদায় আমি শিল্পী হৈ থকাটো বিচাৰোঁ, নহয় জানো? যদি শিল্পীসকলে ৰাজনীতি কৰিব যায়, তেনেহ'লে শিল্পী কোন হ'ব? সংস্কৃতি কোনে জীয়াই ৰাখিব? সকলোৰে এটা নিজা ষ্টেজ আছে, নিজা বিভাগ আছে, সেই বিভাগমতে সকলোৱে কাম কৰিব লাগে। তেতিয়াহে আমাৰ অসমখন ধৰক আগুৱাই যাব। গতিকে সেইখিনিয়ে আমাৰ ক'বলগীয়া আছিল, ইয়াত বিশেষ একো নাই। আৰু সেইখিনি তেখেতক আমি ব্যক্তিগত হিচাপে বেয়া পাবলগীয়া এইখিনিয়েই যে তেখেতৰ সেই যিটো স্থিতি আছিলে, সেই স্থিতিটোৰ কাৰণে তেখেতক অসমৰ একাংশ মানুহে বেয়া পাইছে। বহু মানুহে বেয়া পাইছে, একাংশ নহয়। যাৰ ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত বিশ্বাস আছে, যোনে ভাষা সাহিত্য সংস্কৃতিক হাড়ে হিমজুৱে ভাল পায়, তেওঁলোকে এইটো আপোচ কৰিবই। গতিকে তেখেতে বেয়া পাই লাভ নাই। তেখেতৰ কাৰণেই আচলতে এই চিনেমাখন যে বহুতে বয়কট কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে, এইকাৰণেই। সেইবুলি আমি কোৱা নাই যে আপোনালোকে অসমীয়া চিনেমা চাব নালাগে, অসমীয়া চিনেমাখন ৰাঘৱ চাব নালাগে, আমি কাকো মানা কৰা নাই। সেইটো নিজৰ বিবেক বুদ্ধিৰে চেতনাৰে চাব। যেনেকৈ মই আজি এই ক্ষেত্ৰত মই কৈছোঁ, ঠিক তেনেদৰে চোৱা মানুহো আছে। হয়তো
বহুতে ক'ব আপুনি অকণমান বেছি কৰিছে। মইতো বেছি কৰা কথা কোৱা নাই, মোৰ নিজৰ কথাটো কৈছোঁ, মোৰ নিজৰ এইটো মনৰ কথা কৈছোঁ। মই কাৰো কথা লৈ মানে কথা কোৱা নাই, মোৰ নিজৰ কথা, মনৰ কথা কৈছোঁ, সেইখিনিয়ে। গতিকে আমি অসমীয়া চিনেমা চাম, অসমীয়া চিনেমা কিয় নাচাম? অসমীয়া চিনেমা, থিয়েটাৰ, গান আমি চামেই, আমি উপভোগ কৰিমেই। অসমীয়া সংস্কৃতি আমি উপভোগ নকৰিলে কৰিব কোনে? অসমীয়া চিনেমা অসমত নচলিলে চলিব ক'ত? অসমতে চলিব লাগিব। অসমৰ বাহিৰেতো অসমীয়া চিনেমা নচলে। গতিকে আমি কোৱা নাই যে অসমীয়া চিনেমা আপোনালোকে নাচাব, চাওক। কিন্তু যতীন বৰাৰ ক্ষেত্ৰত মোৰ মনৰ ভাৱখিনিহে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ, বাকী একো নাই। আহক যতীন বৰা আকৌ আমাৰ মাজলৈ উভতি আহক। তেওঁ সম্পূৰ্ণ ৰাজনীতি তেওঁ ত্যাগ কৰক। অসমীয়া এজন অভিনেতা হিচাপে তেওঁ আমাৰ মাজত জীয়াই থাকক, সেইটোৱে কামনা কৰোঁ। ধন্যবাদ।